কৃষ্ণ পৰম শ্ৰদ্ধাভাজন উপস্থিত ভাওনা প্ৰেমী দৰ্শক মণ্ডলী শ্ৰদ্ধাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আই মাতৃসকল বাপবৃন্দ যুৱক যুৱতীসকল সকলোলৈকে মান্য অনুসাৰে মোৰ শ্ৰদ্ধা সেৱা আৰু মৰম নিবেদন কৰিলোঁ। এই আপাহতে উদ্যোক্তা সমিতিলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনে এক শুভক্ষণৰ মোক সাক্ষী কৰাৰ বাবে। আচলতে গুৰুজনাৰ অসমীয়া সমাজলৈ যি অৱদান সেই অৱদানসমূহৰ ভিতৰত এক অন্যতম অৱদান হ'ল ভাওনা সংস্কৃতি। এই ভাওনাই অসমীয়া সমাজ জীৱনক একতাৰ দোলেৰে বান্ধি অসূয়া অপ্ৰীতি দূৰ কৰি সামাজিক সাংস্কৃতিক আধ্যাত্মিক এই সৰ্বদিশেৰে সকলোকে একগোট কৰি থৈ গৈছিল। যেতিয়া গুৰুজনাই প্ৰথমে ভাওনা আৰম্ভণি কৰিছিল ভাওনাৰ কোনো ধৰণৰ মূল বুজি নোপোৱা জনসাধাৰণৰ মাজত নিজেই নাট ৰচনা কৰি বাদ্য আদি গঢ়ুৱাই নিজেই নৃত্য পৰিৱেশন কৰি সকলোবোৰ কৰি দৃশ্য আৰু শ্ৰব্য এই দুয়োটা মাধ্যমেৰে যাতে অসমীয়া সমাজ জীৱনত ধৰ্মৰ প্ৰচাৰ কৰিব পাৰি এই উদ্দেশ্যৰে অংকীয়া নাটৰ জৰিয়তে এই ভাওনাৰ সূচনা কৰিছিল। পৰৱৰ্তী সময়ত মাধৱ গুৰুজনাই ঝুমুৰা ৰচনাৰে এই ধাৰা অব্যাহত ৰাখিছিল আৰু প্ৰায় ঊনবিংশ শতিকামানৰ পৰাই উজনি অসমত অসমীয়া ভাওনাৰ প্ৰভাৱ হয়। দুষ্টক দমন আৰু শান্তক পালন এই উদ্দেশ্যই জনসাধাৰণৰ মাজত বিৰাজ কৰাৰ অৰ্থাৎ যেতিয়াই অধৰ্মৰ অভ্যুদয়ত ধৰ্মৰ গ্লানি আহি পৰে তেতিয়া যাতে জনসাধাৰণক ধৰ্মমুখী কৰিব পৰা যায় ভগৱানৰ চৰণত নিজক সমৰ্পণ কৰি আধ্যাত্মিক দিশেৰে জনসমাজ আগুৱাই যাব পাৰে এই উদ্দেশ্যৰে এই ভাওনা আমাৰ মাজত প্ৰচলিত হৈ আহিছে। ভাওনা কেৱল অভিনয় নহয়, অভিনয়ৰ যি 4টা অংগ আছিল আংগিক বাচিক আহাৰ্য আৰু সাত্ৰিক এই 4টা গুণেৰে সম্বলিত হৈ ভাওনাই এক নব্য ৰূপত অসমীয়া সমাজ জীৱনত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি আহিছে। উঠি অহা প্ৰজন্মক যদি এই আধ্যাত্মিক নৈতিক জ্ঞানেৰে সমৃদ্ধ কৰি তুলিব পৰা নাযায় তেনেহ'লে আমি অনাগত দিনত কিন্তু এখন সুন্দৰ সমাজ কল্পনা কৰাটো অসম্ভৱ। যদিহে আমি সাম্য মৈত্ৰীৰে একতাৰ দোলেৰে আমাৰ সমাজখনক বান্ধি ৰাখিব খোজোঁ তেনেহ'লে সমাজ জীৱনত কিন্তু এনেধৰণৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ যথেষ্ট প্ৰয়োজন আছে। আমি আমাৰ সংস্কৃতিক উত্তৰ পুৰুষলৈ লৈ যোৱাৰ ক্ষেত্ৰত আজিৰ এই অনুষ্ঠানটোৱে যি আগভাগ লৈছে সঁচাকৈ আদৰ্শৰ পাত্ৰ। অঞ্চলটোৰ সমূহ ৰাইজক একত্ৰিত কৰি এই অনুষ্ঠানভাগীয়ে একতাৰ যিডাল এনাজৰি বান্ধিব খুজিছে সি সঁচাকৈ তুলনাবিহীন। যদি আমি চাওঁ আমাৰ সন্মুখত যি নৱবিধ ভক্তিৰ প্ৰদীপ স্বৰূপ অগ্নিগড় দেখা পাইছোঁ এইবোৰে আমাৰ আধ্যাত্মিক চিন্তা চেতনাৰ ভাৱ জাগ্ৰত কৰিব পাৰে। আমি যে অকণমান পিছতে ইয়াতে ভাওনা অভিনয় চাই আনন্দিত হ'ম এই যে বগা কাপোৰ এখনেৰে আগুৱাই আনিব এই প্ৰত্যেকটো বস্তুৰ লগত একোটা কিন্তু আধ্যাত্মিক তত্ত্ব জড়িত হৈ আছে। যদি আমি চাওঁ সেই আৰ কাপোৰখননো কিয় দিয়া হয় প্ৰথম কথা আমি তাৰ পৰা বুজিব লাগিব যে সেই আৰ কাপোৰখনে দৰ্শকৰ মনত এটা উদ্ৰেগৰ ভাৱ সৃষ্টি কৰে কিন্তু তাৰ সমান্তৰালভাৱে কি হ'ল শুভ্ৰতাৰ প্ৰতীক অৰ্থাৎ অপবিত্ৰতাৰ পৰা আঁতৰি তাৰ জৰিয়তে যাতে সত্য শিৱ সুন্দৰমৰ আৰাধনাৰে আগুৱাই যাব পাৰে সি এক উদ্দেশ্য। দ্বিতীয়তে যি আমি অগ্নিগড় দেখা পাই আছোঁ নৱবিধ ভক্তি দেখা পাইছোঁ সি আমাৰ মাজত থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দস্যু এই সকলোবোৰ আঁতৰাই পবিত্ৰতাৰ প্ৰতীক হিচাপে আমি যিটো চৰিত্ৰ অভিনয় কৰিবলৈ যাম সেই অভিনয়টোৰ লগত আমাক একাত্ম হোৱাত সুবিধা প্ৰদান কৰি দিয়ে। মই ভাবিছোঁ গুৰুজনাই দি যোৱা এই অৱদানৰ অলেখ কাহিনী আছে যাতে দৃশ্য আৰু শ্ৰব্য এই দুয়োটাৰ মাধ্যমেৰে আমি ভগৱানৰ গুণ গৰিমাখিনি উপলব্ধি কৰিব পাৰোঁ। যেতিয়া আমি ভগৱানৰ অস্তিত্বক পাহৰি যাম তেতিয়াই সমাজখন দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে ভৰি পৰিব। আপোনালোকে খন্তেক পাছতে দেখা পাব নৃসিংহ মুৰাৰী নাটক ভাগ তাতো দেখা পাব যে ভক্তৰ বিভিন্ন সময়ত বিলাই বিপত্তি হৈছে যদিও ঈশ্বৰ ভক্তিৰ বাবে তেওঁক কিন্তু ঈশ্বৰে সদায় ৰক্ষা কৰি আহিছে। হিৰণ্যকশিপুৰে বাৰে বাৰে প্ৰহ্লাদক অত্যাচাৰ কৰিবলৈ এখন চেষ্টা কৰিছে যদিও পৰৱৰ্তী সময়ত ঈশ্বৰ ক'ত বুলি সোধাত এটা স্তম্ভৰ পৰাও ভগৱানে দেখা দিছিলে। গতিকে হৰি নাম কীৰ্তনত নাহি কাল দেশপাত্ৰ নিয়ম সংযম একোবিধি অৰ্থাৎ হৰিৰ চিন্তা চৰ্চা কৰিবলৈ কোনো ঠাই নালাগে হৰি থাকিবলৈ কোনো স্থান নাই। গতিকে আমি মনৰ কল্পনাৰে হৰি চিন্তা চৰ্চাৰে আমাৰ সমাজখনক যেতিয়া আগুৱাই নিব পাৰিম তেতিয়াই আমাৰ সমাজখন সুন্দৰ হৈ পৰিব। আশা কৰিছোঁ আজি যিহেতু আপোনালোকে বহুত কথা কৈ থাকিলে আমনি পাব
মই নকওঁ, কিন্তু এই ধাৰাবাহিকতাখিনি তেওঁলোকে যি প্ৰয়াস কৰিছে এই ধাৰাবাহিকতা তেওঁলোকে আগুৱাই নিয়ক। সমাজত সাম্য মৈত্ৰীৰ ভাৱ বজাই ৰখাত তেওঁলোকে চেষ্টা কৰক। সকলো কলাকুশলীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'ম, আমাৰ যি সংস্কৃতি সেই সংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে আমি এটা সুন্দৰ ভাৱত গুৰুজনাই দি যোৱা যিবোৰ আদৰ্শ আছিল সেই আদৰ্শৰ পৰা ফালৰি কাটি কেতিয়াও আগবাঢ়ি নাযাওঁ। আধুনিকতা আমাক লাগিবই, বৰ্তমান যিহেতু আমি সময়ৰ লগত খোজ মিলাই সদায় আগবাঢ়ি যাব লাগিব, কিন্তু এনেকুৱা হ'ব নালাগে যে আধুনিকতাৰ মেৰ পাছত সোমোৱাই আমি আমাৰ যি সংস্কৃতি সেই বেপেৰুৱা ঠাইলৈ লৈ যাম। কাৰণ সামাজিক মাধ্যম হৈছে বৰ্তমান সময়ৰ এক অতি উন্নত আৰু সুন্দৰ প্ৰচাৰ মাধ্যম। তাত যদি আমি দেখা পাওঁ যে আমুক ভাৱৰীয়াই এচাত দিলে, আমুকে এজাৰণ দিলে, আমুকে ফালিলে, এনেকুৱা কথাবোৰে কিন্তু আমাৰ সংস্কৃতিক ঊৰ্ধ্বগামী কৰাৰ বিপৰীতে অৱনমিত কৰি ৰাখিব। গতিকে আমি মাৰ্জিত ৰূপত আমাৰ সংস্কৃতিক সদায় আগুৱাই নিবলৈ চেষ্টা কৰিম। অপ্ৰিয় হ'লেও সত্য, কিন্তু বৰ্তমান সময়ত আমাৰ ভাওনা সংস্কৃতিক লৈ এচাম স্বয়ম্ভূ ঠিকাদাৰে এনেকুৱা এটা ৰূপলৈ লৈ গৈছে যে ইয়াক এক বাণিজ্যিক দিশলৈহে কেৱল লৈ যোৱা হৈছে। গতিকে সেইবোৰ দিশৰ পৰা আঁতৰত থাকি আমি আমাৰ সংস্কৃতিক যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰয়াস কৰিব লাগিব। হয়, তেওঁলোকক অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰয়োজন আছে, অৰ্থনৈতিকভাৱে তেওঁলোক সবল হ'ব লাগিব, কিন্তু আমাৰ সংস্কৃতিক লৈ যাতে আমি কোনো ধৰণৰ বেপাৰ বাণিজ্য নকৰোঁ। আমাৰ ভাওনাখন পাতিব লাগে বাবেহে পাতিম, আমি ভাওনাখন কৰিব লাগে বাবেহে কৰিম, এনেকুৱা চিন্তাৰ পৰা দূৰত থাকি সঁচাকৈ অন্তৰৰ পৰা গুৰুজনাই দি যোৱা এই অৱদানখিনি আমি প্ৰত্যেকেই জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ। আমি আমাৰ উত্তৰ প্ৰজন্মক যাতে এটা সংস্কৃতিৰ বাটেৰে মনত এখন কৃষ্টিৰ প্ৰথাৰ সৃষ্টি কৰিব পাৰোঁ। শান্ত সৌম্য মৈত্ৰীয়ে যাতে আমি আমাৰ নৱপ্ৰজন্মক আগুৱাই নিব পাৰোঁ, ইয়াৰ বাবে আমি প্ৰত্যেকেই প্ৰচেষ্টা অব্যাহত ৰাখিম। ইয়াকে কৈ মোৰ দুআষাৰ বক্তব্য সামৰণি মাৰিছোঁ। সকলোলৈকে পুনৰবাৰ কলাকুশলী অভিনেতা সকলোলৈকে পুনৰবাৰ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৱে সুন্দৰভাৱে নাট ভাগি উপভোগ কৰিব বুলি আশা ৰাখি জ্ঞাতে অজ্ঞাতে হোৱা মোৰ ভুল ত্ৰুটিৰ বাবে পুনৰবাৰ সকলোৰে ওচৰত সেৱা জনাই মোৰ দুআষাৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ ঘোষণা যে উত্তম ভৰালীদেৱক আমাৰ ভাওনা উদযাপন সমিতিৰ উপসভাপতি ডাঙৰীয়ানীক মই এখন চেলেং চাদৰে উষ্ণ আদৰণি জনাবলৈ মই অনুৰোধ কৰিছোঁ।